নমস্কাৰ বন্ধুসকল, কি খবৰ? সকলোৰে ভালে চাগে? আৰু গুড মৰ্ণিং। আজি ৰাতিপুৱাই যাবলৈ ওলাইছোঁ আমাৰ ওচৰতে থকা শিৱ মন্দিৰ। নতুনকৈ বনোৱা আছে তো বৰকচোন বাৰু। আমাৰ এইফালে ফুল এনেকৈ থোৱা আছে, এনেই থৈ দিয়া আছে আৰু দুটা টিভি। তো ব'লক আমি যাওঁ তেতিয়াহ'লে, যিহেতু শাওণ মাহ চলি আছে। আপোনালোকে গৈছে নাই জনাব। আৰু গোটেই পৰিৱেশটো সেউজীয়া হৈ আছে। এতিয়া গোটেই সেউজীয়া হৈ থাকে, গোটেই বন চন গছ গছনি গজি ধুনীয়া লাগে। আৰু এইফালে চাওকচোন, আমাৰ গোটেই আগফালে জংঘল হৈ আছে। বাৰিষা উপায় নাই, বহুত পটককৈ হাবিবোৰ হয়, সেইকাৰণে গোটেই জংঘল হৈ আছে। উপায় নাই আৰু। তো আমি এনেকৈ ওলাই আহিছোঁ যাবৰ কাৰণে। আৰু এইফালে মিচিক মেচা খাহী দেখিছা নাই? একদম ৰাতিপুৱাই আমাৰ গাঁৱৰ ৰাস্তাবোৰ এনেকুৱাই আৰু, বোকা পানী, বাৰিষা বতৰ, বনায়ো নিদিয়ে চৰকাৰে। আৰু বেলপাত লৈ লোৱা হ'ল এইফালে। কোন বাৰু এতিয়া মন্দিৰৰ চাবিটো লৈ ল'লোঁ। মানুহে ঘৰত থাকে মানে ওচৰে, যিহেতু নতুন সেইকাৰণে তলা মাৰি থোৱা থাকে। তো সেয়াই হয় আমাৰ মন্দিৰ। পুখুৰীটো পাৰতে নতুনকৈ বনোৱা হৈছে মন্দিৰভাগ। তো যিহেতু এয়া চৰকাৰী পুখুৰী হয়, সেইকাৰণে ভৰি ধুবলৈ ক'ত পানী আছে? ইয়ালৈ আহিলে একো নহয়, ইয়ালৈ পাৰি হা। হাবি হৈ গ'ল, গোটেই চফা কৰিব হ'ল। আৰু আমাৰ এনেকৈ তলা মাৰি থোৱা হয়, ভালকৈ মানে অ'পেন কৰা হোৱা নাই যে। আৰু এতিয়া বটলৰ পানীয়ে ভৰি ধুই লওঁ। ভৰি ধুই আৰু মন্দিৰ ভাগ বহুত লেতেৰা হৈছে। প্ৰথমতে আমি চফা কৰি লওঁ, তাৰপাছতহে মানে চাকি বন্তি জ্বলাম। প্ৰথম আমি গোটেই চফা কৰি লওঁ ধুনীয়াকৈ। পেলাই নিদিবা নাপায়। আৰু এই গছ মেইন চাকি, যিহেতু থাকেই সকলো মন্দিৰতে ডাঙৰ চাকি গছ, যিহেতু নুমাই আছিলে। প্ৰথমে এই গছ জ্বলাই লৈছোঁ, তাৰপিছত আমাৰ নিজৰ সৰু চাকি অনা, সেয়াও জ্বলাই লওঁ। তাৰপিছত আৰু এনেকৈ জ্বলাই মেলি, আৰু আপোনালোকে শাওণ মাহত শিৱ মন্দিৰ গৈছেনে নাই যোৱা ক'ব। আৰু আমাৰ ওচৰতে যিহেতু শিৱ মন্দিৰভাগ আছে। তো ইমানটোৱে আছিলে আজিলৈ ভিডিঅ'টো। তেতিয়াহ'লে আহিছোঁ, বাই বাই। তো আৰু নেক্সট এটা ভিডিঅ'ত আকৌ লগ পাম। তো